6 জুলাইৰ পৰা অনুষ্ঠিত হ'ব বিধানসভাৰ বাজেট অধিৱেশন 21 দিন ধৰি চলিব বাজেট অধিৱেশন মন্ত্ৰীসভা সম্প্ৰসাৰণৰ পাছতে শুকুৰবাৰে অনুষ্ঠিত অসম চৰকাৰৰ কেবিনেট বৈঠকত উক্ত বিষয়ক লৈ সিদ্ধান্ত গ্ৰহণ প্ৰশান্ত ফুকনক কেবিনেট মৰ্যাদা প্ৰদান দ্বিতীয় ৰাজধানী ক্ষেত্ৰ উন্নয়ন প্ৰাধিকৰণৰ অধ্যক্ষৰ দায়িত্বত প্ৰশান্ত ফুকন ডিব্ৰুগড়ৰ বিকাশৰ বাবে গঠন হোৱা সমিতিৰ অধ্যক্ষ হ'ব বিধায়কজন শিক্ষা বিভাগত কৰ্মৰত চতুৰ্থ বৰ্গৰ কৰ্মচাৰীসকলৰ বাবে ৰাজ্যিক কেবিনেটৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত তৃতীয় বৰ্গৰ পদলৈ পদোন্নতিৰ সুবিধা প্ৰদানৰ উদ্দেশ্যে নতুন নীতি প্ৰস্তুতৰ ক্ষেত্ৰত কেবিনেটে অনুমোদন জনাইছে হাটগাঁও আৰক্ষী থানাৰ আৰক্ষী বিষয়া জয়ন্ত ৰাজখোৱাক শাস্তিমূলক বদলি আমান হাজৰিকা নামৰ এজন যুৱকক দিছিল এনকাউণ্টাৰৰ ভাবুকি ৰাজপথতেই জয়ন্ত ৰাজখোৱাই গুৰুলকৈ প্ৰহাৰ কৰিছিল আমান হাজৰিকাক এছিয়াছ লাচিত দাসৰ বিৰুদ্ধে দ্বিতীয়টো গোচৰ আই বহিৰ্ভূত সম্পত্তিৰ গোচৰ ৰুজু দাসৰ বিৰুদ্ধে দুৰ্নীতি নিবাৰক শাখাই ৰুজু কৰিলে গোচৰ 22/2026 নম্বৰত ৰুজু গোচৰটো দিন দুপৰতে ঘোষ লৈ গ্ৰেপ্তাৰ হৈছিল এছিয়াছ লাচিত দাস বিগত প্ৰায় 2 বছৰে নিখোজ হৈ থকা অসমৰ বৰেণ্য সংগীত পৰিচালক তথা কণ্ঠশিল্পী ৰমেন বৰুৱাৰ আজি 86 সংখ্যক জন্মদিন 2024 চনৰ 22 জুলাইত গুৱাহাটীৰ লতাশিলত নিজা বাসভৱনৰ পৰা ওলাই যোৱাৰ পিছৰে পৰা বৰ্তমানেও কণ্ঠশিল্পীগৰাকী ৰহস্যজনকভাৱে নিখোজ হৈ আছে তৰংগ গগৈ আৰু কৃষ্ণ কমল তাঁতীক মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক সচিব নিযুক্তি নাহৰকটীয়াৰ বিধায়ক তৰংগ গগৈ আৰু ৰঙাপাৰাৰ বিধায়ক কৃষ্ণ কমল তাঁতী 17 বাৰকৈ চুৰিৰে আক্ৰমণ কৰি প্ৰেমিকাক হত্যা কৰাৰ অভিযুক্তক 24 ঘণ্টাতে গ্ৰেপ্তাৰ কেমেৰাৰ সন্মুখত হত্যাকাৰী প্ৰেমিকৰ অকপট স্বীকাৰোক্তি পৰকীয়া প্ৰেমৰ বাবে প্ৰেয়সীক হত্যা কৰা বিপুল মল্লিকক গ্ৰেপ্তাৰ ক্ষেত্ৰী আৰক্ষীৰ কণমানি শিশুক ড্ৰাইভিং সিটত বহাই ষ্টেয়াৰিং এৰি দি বিপদত মাতৃ সামাজিক মাধ্যমত ভাইৰেল হৈছিল ভয়ংকৰ দৃশ্য ঘটনা সন্দৰ্ভত সবিতা দাস নামৰ লখিমপুৰৰ মহিলাগৰাকীক আটক মহিলাগৰাকীৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণ আৰক্ষীৰ গ্ৰেপ্তাৰৰ দিনাই জামিন লাভ অগপৰ চেঙা সমষ্টিৰ প্ৰাৰ্থী সাদ্দাম হুছেইনৰ দিছপুৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল সাদ্দাম হুছেইনক শিলচৰৰ এগৰাকী ব্যৱসায়িক ধন দাবী কৰি গ্ৰেপ্তাৰ হৈছিল সাদ্দাম হুছেইন